ফাৰ্ষ্ট টাইম এইটো হ'ব লাগে যে কোকৰাঝাৰৰ শান্তিটোৱে মেইন। মদকে সৰু দোকানদাৰী কৰি খাই আছে, আগত যেনেকুৱা প্ৰব্লেম আছে সেইটো প্ৰব্লেম নাই। এতিয়া যেহেতু আপুনি শান্তিৰ কথা কৈছে, শান্তিটোৰো মাষ্ট। এতিয়া আমি বহুত ঠাইত অসমৰ বিভিন্ন প্ৰান্তত যেতিয়া আমি যাওঁ তেতিয়া আমি শুনো যে বিকেটিৰ নাম শুনিলে মানুহৰ মনত না এইটো মানুহৰ ভয়ৰ সৃষ্টি হয়। নেগেটিভ। চৰকাৰ অহাৰ পিছৰ পৰা এনেকুৱা আমাৰ বাইবাট কোকৰাঝাৰ, মইতো জাগাৰ যিটো মানে মই দেখি আছোঁ বহুত কিছু হৈছে, আগতে দাংগা হাংগামা বহুত হৈছে, কিন্তু আমি এইবিলাক ফেচ কৰিয়ে আছোঁ। কিন্তু এতিয়াতো শান্তি বিৰাজমান আছে। এইটোতো য'তে প'তে লুটপাট শুৰু হোৱা নাই যে মোক আহি যুৱজ্যোতি কৰা নাই না কোনেও। এইটো কাৰণে আমি শান্তি বুলি কৈ আছোঁ। এতিয়া ৰাইজে চাব কেনেকৈ ফিলিংছ কৰি আছে। মটৰো মই ভালেই ফিলিং কৰি আছোঁ। শান্তিটো আগৰ পৰা আছে, এতিয়া আৰু বহুত শান্তি হৈছে। যেতাতো শান্তি হৈ গ'ল, এতিয়া NDFB চব একেই হৈ গ'ল। চাকৰি পাইছে আৰু কিবা কিবি কাম চাম পাইছে। হাগ্ৰামা চৰকাৰ অহাত আপুনি অশান্তিত আছে নে শান্তিত আছে? এতিয়া বৰ্তমান শান্তিতে আছোঁ বৰ্তমান, অশান্তি নাই আৰু। BTC ৰাস্তা ঘাট যেনেকৈ বনাইছে আৰু ভাল বনাইছে, হাগ্ৰামা বনাইছে। আপোনাৰ অঞ্চলত কি কি উন্নয়নমূলক কাম হৈছে? ড্ৰেইন ৰাস্তা ঘাট চব হৈছে। এতিয়া ৰাস্তা বেয়া আছিল, ভাঙা আছিল, এতিয়া ভাল হৈছে। আৰু কিমান মানুহ চৰকাৰী ঘৰ পাইছে, গৰীব মানুহবিলাক পাইছে। হাগ্ৰামা চৰকাৰ অহাৰ পিছত আপোনালোকৰ শান্তিৰ পৰিৱেশ অনেক শান্তি হৈছে। আগত গণ্ডগোল আছিলে, এইবিলাক এতিয়া নাই, তো অনেক শান্তি আছে, ভালেই আছে এতিয়া। মানে আপুনি ক'ব খুজিছে এতিয়া ধৰি লওক UPPL আছে, তাৰপিছত হাগ্ৰামা চৰকাৰ আছে, BPF, এতিয়া আপুনি কোনটো দলৰ চৰকাৰ হোৱাটো আপুনি বিচাৰিছে? হাগ্ৰামা